প্ৰিয় বন্ধু বান্ধৱীসকল, জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰহেলিকা। কাণ নাই মূৰ নাই তথাপিও পেট ভৰাই খায়, কাম বন একো নকৰে কেৱল মূৰটো লৈ টোপনি যায়, সেয়া কি? বন্ধুসকল, প্ৰতিটো প্ৰহেলিকাৰ বাবে আপোনাক মাত্ৰ 5 ছেকেণ্ড সময় দিয়া হৈছে। বেছি সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো খন্তেকৰ বাবে ষ্টপ কৰি শুদ্ধ উত্তৰটো চিন্তা কৰি আগবাঢ়ি যাব পাৰিব। শুদ্ধ উত্তৰটো হ'ল গাৰু। গাৰু পেট তোলাৰে ভৰাই ৰখা হয় আৰু ই ৰাতি টোপনিৰ সময়ত মানুহৰ মূৰটো লৈ থাকে। পৰৱৰ্তী প্ৰশ্ন। লোৰ সামগ্ৰী পেলাই থ'লে মামৰে ধৰে, কিন্তু সোণৰ সামগ্ৰী পেলাই থ'লে কি হয়? শুদ্ধ উত্তৰটো হ'ল চুৰি হয়। সোণৰ সামগ্ৰী পেলাই থ'লে ই নাথাকে, চোৰে চুৰি কৰি লৈ যাব। পৰৱৰ্তী প্ৰশ্ন। চেষ্টা কৰিও কোনটো বস্তু আমি কেতিয়াও কাটি দুটুকুৰা কৰিব নোৱাৰোঁ, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল পানী। পানীক কেতিয়াও কাটি পেলোৱা সম্ভৱ নহয়। পৰৱৰ্তী প্ৰশ্ন। বস্তুটো লৰচৰ নকৰে, কোঠালি এটাতেই থাকে, কিন্তু গোটেই পৃথিৱীতে ঘূৰি ফুৰে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল টিভি বা টেলিভিছন। ই গোটেই পৃথিৱীৰে খবৰ দিয়ে। পৰৱৰ্তী প্ৰশ্ন। প্ৰাণ নাই কিন্তু প্ৰাণীৰ লগতে চলা ফুৰা কৰি থাকে, শব্দ নাই কিন্তু প্ৰাণীটোৰ দৰেই মাত মাতে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল আপোনাৰ ছাঁটো। আপুনি যি কৰে আপোনাৰ ছাঁটো ঠিক একে কাম কৰে। পৰৱৰ্তী প্ৰশ্ন। হাত আছে ভৰি নাই, মূৰটো তাৰ কটা, জীৱন্ত মানুহে গিলি খায় যদিও তাৰ বুকুটো থাকে ফটা, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল চাৰ্ট বা চোলা। পৰৱৰ্তী প্ৰশ্ন। পাখি নাই অথচ আকাশত উৰি ফুৰে, বুকু ফালি পোহৰ দিয়ে, মুখ নাই অথচ মাত দিয়ে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল মেঘ। পৰৱৰ্তী প্ৰশ্ন। খং উঠিলে মানুহৰ শৰীৰৰ কোনটো অংগ ডাঙৰ হয়? শুদ্ধ উত্তৰটো হ'ল চকুৰ মণি। পৰৱৰ্তী প্ৰশ্ন। 4টা আখৰৰ বস্তু দোকানত খাবলৈ পোৱা যায়, শেষৰ আখৰ দুটা বাদ দিলে লিখিব পৰা যায়, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল চকলেট। চকলেটৰ শেষৰ দুটা আখৰ বাদ দিলে ই হয় চক, যাক আমি লিখিবলৈ ব্যৱহাৰ কৰোঁ। পৰৱৰ্তী প্ৰশ্ন। যোৱাকালি যিটো আছিল আজি সেইটো নাই, আজি যিটো আহিছে অহাকালিলৈ নাথাকিব, এদিনৰ বাবে আহিছে ৰাতিতেই গুচি যাব, সেয়া কি? বন্ধুসকল, এনে ৰহস্যময় প্ৰহেলিকা বা সাঁথৰ চাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। চেনেলটো অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব। শুদ্ধ উত্তৰটো হ'ল তাৰিখ। ই প্ৰতিদিনে সলনি হৈয়ে থাকে। পৰৱৰ্তী প্ৰশ্ন। আপুনি ৰঙা দেখিব পাই আগুৱাই গৈ থাকে আৰু সেউজীয়া ৰংটো দেখা পালে ৰৈ যায়, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল তৰমুজ খোৱাৰ সময়ত ৰঙা দেখাখিনি খায়, কিন্তু সেউজীয়াখিনি পালে খাবলৈ বাদ দি ৰৈ যায়। পৰৱৰ্তী প্ৰশ্ন। আহাৰো নকৰে দৰমহাও নলয়, কিন্তু ঘৰটোৰ সুৰক্ষাত নিয়োজিত হৈ থাকে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল তলা চাবি। পৰৱৰ্তী প্ৰশ্ন। হাতৰ নিচিনা ইয়াৰ 4টা আঙুলি আছে আৰু এটা বুঢ়া আঙুলি আছে, কিন্তু ই হাত নহয়, তেন্তে সেয়া কি? শুদ্ধ উত্তৰটো হ'ল হাতমোজা। পৰৱৰ্তী প্ৰশ্ন।
ছয়টা লেটাৰৰ শব্দ এটা, তাৰ পৰা এটা লেটাৰ বাদ দিলে 12টা থাকি যায়। শব্দটো কি? শুদ্ধ উত্তৰটো হ'ল ডজনছ। ইয়াৰ পৰা এটা লেটাৰ এছ বাদ দিলে হয় ডজন, মানে 12। আপোনাৰ বাবে পৰৱৰ্তী প্ৰশ্নটো এটা সাধাৰণ জ্ঞানৰ প্ৰশ্ন। প্ৰশ্নটো হ'ল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱাল, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্ন, যোৱাকালিৰ আগদিনা 21 তাৰিখ আছিল, তেন্তে পৰহি কিমান তাৰিখ হ'ব? শুদ্ধ উত্তৰটো হ'ল 25 তাৰিখ হ'ব। পৰৱৰ্তী প্ৰশ্ন, কোন প্ৰাণীয়ে জীৱনৰ 3টা স্তৰত এসময়ত 4টা ভৰি, এসময়ত 2টা ভৰি আৰু শেষৰ ফালে 3টা ভৰিৰে চলাচল কৰে? শুদ্ধ উত্তৰটো হ'ল মানুহে। কেঁচুৱাতে 2খন ভৰি আৰু 2খন হাতক ভৰি হিচাপে ব্যৱহাৰ কৰি আগবাঢ়ে, তাৰ পাছত সময়খিনি 2খন ভৰিৰ ব্যৱহাৰ কৰে আৰু জীৱনৰ শেষত 2খন ভৰি আৰু এডাল লাঠিৰ ওপৰত ভৰ দি চলাফুৰা কৰে। পৰৱৰ্তী প্ৰশ্ন, 4টা আখৰৰ নাম তাৰ গছৰ ডালত থাকে, পিছৰ 2টা বাদ দিলে পানীত বাস কৰে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল মাছৰোকা। ই এবিধ চৰাই, মাছ খাই জীয়াই থাকে। শেষৰ আখৰ 2টা বাদ দিলে ই হ'ব মাছ, যি পানীত জীয়াই থাকে। পৰৱৰ্তী প্ৰশ্ন, কি খালে পেট নভৰে? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল মাৰ খালে বা পিটনি খালে পেট নভৰে। পৰৱৰ্তী প্ৰশ্ন, ঘৈণীয়েকৰ কোনটো বস্তু সকলোৱে চাব পাৰে কিন্তু তাইৰ গিৰিয়েকে কেতিয়াও চাব নোৱাৰে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল ঘৈণীয়েকক বিধৱা পোছাকত বা অৱস্থাত, কাৰণ গিৰিয়েকৰ মৃত্যুৰ পিছতে ঘৈণীয়েক এজনী বিধৱা হয়। শেষৰ প্ৰশ্ন, 5টা আখৰৰ নাম তাৰ প্ৰায় সকলোৰ ঘৰতে থাকে, প্ৰথম আখৰটো বাদ দিলে ই মূৰত বাস কৰে, সেয়া কি? শুদ্ধ উত্তৰটো হ'ল চেয়াৰ। সকলোৰে ঘৰত থাকে। ইয়াৰ চি আখৰটো বাদ দিলে ই হৈ যায় হেয়াৰ, ই মূৰত থাকে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।